নমস্কাৰ। গিৰিচান্দ বন্তাম দিহিঙীয়াদেৱৰ এটি মনোৰম অনুভৱ জীৱন আবৃত্তি কৰিবলৈ ওলাইছো। আশা কৰিছো আটাইয়ে আঁকোৱালি ল'ব। জীৱন মানেই হৈছে এক সংগ্ৰাম, সুখ দুখৰ লগৰী জীৱন। কেতিয়াবা সফল, কেতিয়াবা বিফল, অভিনয়ৰ পাশাহেলত বন্দী আমাৰ জীৱনৰ লগত জড়িত আমাৰ সপোন। কেতিয়াবা সম্পূৰ্ণ, নতুবা অসম্পূৰ্ণ। হাঁহি কান্দোনেৰে ভৰা এই জীৱন এক ৰণক্ষেত্ৰ। আমাৰ প্ৰতিটো খোজতে একোখন যুদ্ধ। আশা ভৰসা, সুখ দুখ, হাঁহি কান্দোন, এই সকলোবোৰেই হৈছে জীৱন। প্ৰতিটো পল অনুপলৰ লগত পৰিচয় হোৱাটো এক জীৱন। কোনোবাই কান্দি কান্দি পাৰ কৰে জীৱন, আৰু কোনোৱে হাঁহি স্ফূৰ্তিৰে পাৰ কৰে জীৱন মানেই হৈছে এক সংগ্ৰাম। ধন্যবাদ।